Oh my god. रोम रोम भाइयों सिस्टम पार देंगे टेक्नोलॉजी কি খবৰ আপোনালোকৰ এতিয়া মই গৈ আছোঁ আমাৰ পবিতৰাতে থকা মিউজিয়ামটোলৈ মানে মায়ঙৰ মিউজিয়ামটোলৈ আৰু আপোনালোকক আজি মিউজিয়ামটো দেখাম বুলি ভাবিছোঁ আৰু মই আজি অকলেই আহিছোঁ আৰু যিহেতু বৰষুণ দি আছিলে গতিকে স্কুটিখনো অনা নহ'ল খোজকাঢ়ি আহিছোঁ প্ৰায় 1 কিলোমিটাৰো বেছি হ'ব মই খোজকাঢ়ি গৈ আছোঁ আৰু পামগৈ আৰু বেছি দূৰ নাই ইফালে ভিউটো চাওক ইমান ধুনীয়া লগৰজনী আৰু মই দুইজনীয়ে যাম আপোনালোককো ভিডিঅ'টো দেখাম আপোনালোকৰ বাবে ইমানখিনি কষ্ট কৰিছে আপোনালোকে প্লিজ ছাপোৰ্ট কৰিব আৰু মোৰ লগৰজনীয়ে মোক নিবলৈ আগুৱাই আহিছে ইফালে এইজনী দুইজনী ছেম নজনাকৈ চাৰ্ট পিন্ধি আহিছোঁ ছেম বাপৰে বাপ মন মিলে আৰু ইফালে চাওঁ নতুনকৈ বনাইছ মজা লাগিছে গৈ আছোঁ আমি এতিয়া মিউজিয়ামলৈ বুলি কেনেকুৱা লাগিছে আমাৰ দুইজনী গৈ আছে ক'ত গৈ আছে মালিক কোন এইটো সৰুটোহে আগত গৈছেচোন পুৰা গৈ আছে যা ফালে হৈছে এয়া মিউজিয়ামৰ গেট এতিয়া আমি যাবলৈ লৈছোঁ এতিয়া খোলা আছেনে নাই বা সেইটোহে ডাঙৰ কথা মিউজিয়াম খোলা আছেনে নাই সেইটোহে কথা হৈছে মিউজিয়াম মাই গড কিমান ধুনীয়া মই আগতেও আহিছোঁ বহুবাৰ আহিছোঁ আৰু এয়া হৈছে মিউজিয়ামৰ সন্মুখভাগ এতিয়া আমি মিউজিয়ামত যাবলৈ লৈছোঁ আৰু মিউজিয়ামৰ মানুহজন মানে যোনজন ককা থাকে সি তাতে আছে আমাক এতিয়া মিউজিয়ামলৈ যাব দিছে আৰু আহিয়ে প্ৰথম কি দেখিছোঁ চাওক ইফালে সোমাইছোঁ আৰু ইফালে হৈছে মায়ঙৰ যাদুবিদ্যাৰ কিছু আভাস কেমেৰামেন ভালকে দেখাই দিয়ে মেন নহয় মেন সৰি আৰু ইফালে বৰ্তমানৰ মায়ঙৰ ৰজা আৰু ইফালে হৈছে মহৰ্ষি পবিতৰা अच्छा ठीक है समझ गया लेकिन ये साला कर क्या रहा है यहाँ पे আৰু ইফালে হৈছে মায়ঙৰ আগৰ দিনৰ ঘৰবিলাকৰ কিছু দৃশ্য আৰু ইফালে হৈছে এইটো ঢেঁকী গাঁৱলীয়া জীৱনৰ কিছু দৃশ্য ইফালে চালনী আজিকালি এইবোৰ নাইকিয়া হৈছে ঢেঁকী বিশেষকৈ নাইকিয়া হৈছে আৰু ইফালে মাটিৰ কুঁৱা মেজি আৰু এয়া হৈছে পঞ্চৰূষা মায়ঙৰ পঞ্চৰূষা আপোনালোকক মই ভিডিঅ' কৰি দেখাইছিলোঁ শিলৰ হয় আৰু এইফালে হৈছে এইটো আগৰ দিনৰ টিভি আমাৰ ঘৰত নাই বাৰু দিয়ে নাছিলে আৰু লেম্পটো বাৰু বৰ্তমান যুগত আছে কিন্তু এইবোৰ ধনুকাৰ আগৰ দিনতে আছে এতিয়া বৰ্তমান নাইকিয়া হৈছে আৰু এইটো হৈছে বোকা আৰু এইবোৰ হৈছে আগৰ দিনৰ কিছুমান সঁজুলি তামৰ সঁজুলি আৰু ইফালে হৈছে এইবোৰ হৈছে বাচন বৰ্তন বানবাটি আছে আৰু এইবোৰ চাউল আছে আৰু ইফালে ইয়াতে আছে কিছুমান আৰু ইমান ধুনীয়াকৈ বস্তুবোৰ ৰাখিছে চাওক আৰু ইফালে আৰু মায়ঙখন যাদুৰ বাবে বিখ্যাত আপোনালোকে সকলোৱে জানে গতিকে এইফালে হৈছে মায়ঙৰ কিছুমান দৃশ্য আগৰ দিনৰ যাদু কৰা কিছুমান দৃশ্য সাঁচি ৰখা হৈছে এইবোৰ আৰু ইয়াতে আমাৰ ককাও আছে কিছুমান মানে বৰ্তমান যুগত কিছুমান মানুহ আছে লোক আছে তেওঁলোকেও কিছুমান যাদু কৰে
হৈছে যঁতৰ আৰু ইফালে হৈছে জাকৈ খালৈ কিবা কিবি আৰু আছে মানে আৰু সেইটো জাকৈ খালৈ মানে খেতিত কাম কৰা বস্তু ইফালে আৰু ইফালে হৈছে মায়ঙৰ বিষয়ে লিখা কিছুমান কিতাপ আৰু মায়ঙৰ মানুহে এইবোৰ লিখিছে আৰু ইফালে হৈছে এখন মানে আ অলংকাৰ ইফালে মুনি গোটেই আৰু ইফালে হৈছে এয়া আগৰ দিনৰ কিছুমান পইচা 5 পইচা 10 পইচা আমি বাৰু পোৱা নাই সাঁচি ৰখোৱা হৈছে ধুনীয়াকৈ মিউজিয়াম হৈছে বহুত বেছি ভাল মানে ডাঙৰ বস্তু এটা আছে ইফালে বুলি ক'ব লাগিব এয়া হৈছে যাদু কৰিবৰ বাবে লগা কিছুমান সামগ্ৰী ইফালে আছে কাছৰ নখ মূৰ চাওক এইবোৰ মানে বহুত বেছি লাগতিয়াল বস্তু মায়ঙৰ মানুহৰ বাবে এইবিলাক এতিয়া নাইকিয়া হৈ গৈছে বাৰু সাঁচি ৰখোৱা হৈছে ধুনীয়াকৈ এয়া হৈছে সাপৰ মূৰ এইটো হৈছে কাছৰ খোলাটো ইয়াতো বহুত বেছি ডাঙৰ মানে সম্পদ এটা আছে যিহেতু মায়ঙত আগতে যাদু কৰিছিল এনেকৈ জানে আৰু ইফালে গোটেই মন্ত্ৰ লিখা কিছুমান পুথি সংগ্ৰহ কৰি ৰাখিছে এইবোৰ আৰু এইবোৰ হৈছে আগৰ দিনৰ কাগজ কিছুমান বস্তু ৰখা হৈছে ইয়াতে এইখিনি কিবা গম পোৱা নাই আৰু ইফালে হৈছে গড়ৰ হাৰ্ডিবোৰ হাড়বোৰ আৰু যিহেতু মায়ঙৰ পবিতৰা অভয়াৰণ্যখন আছে আপোনালোকে জানে গতিকে এইবোৰ গড়ৰ যিহেতু পবিতৰা অভয়াৰণ্যখন বিখ্যাত কৰাৰ বাবে গতিকে এইবোৰ হাড়বোৰ ৰাখি থৈ দিছে আৰু এইবোৰ সাধাৰণ মানুহৰ আচলতে ৰাখিব নোৱাৰে এইবোৰ আইনমতে দণ্ডনীয় হয় গতিকে ইয়াতে ধুনীয়াকৈ মিউজিয়ামত সংৰক্ষণ কৰি আৰু ইফালে আগতে এনেকুৱা ধৰণৰ জানেৰে পহুবোৰ ধৰিছে মানে হৰিণবোৰ ধৰিছে আৰু ইফালে আগতে এনেকৈয়ে এফালে আগতে এনেকৈয়ে মানুহবোৰে যাদু মন্ত্ৰ কৰি ইফালে জানেৰে বাঘ ধৰিছিল আৰু কিছুমান দৃশ্য ইয়াতে এনেকৈ দেখুওৱা হৈছে আৰু মায়ঙত কেনেকৈ বাঘ কৰা হৈছিল ইয়াতে আপোনালোকে লিখা আছে ধুনীয়াকৈ পঢ়িব পাৰিব আপোনালোকে যদি ইচ্ছা কৰে ধুনীয়াকৈ ৰখাই ভিডিঅ'টো পঢ়িব পাৰিব এই মিউজিয়ামটো পবিতৰা অভয়াৰণ্যৰ ওচৰতে আছে গতিকে পবিতৰা অভয়াৰণ্যত থকা জীৱ জন্তু কিছু কিছু দৃশ্য আৰু কিছু মানে কিছু ফটো ইয়াতে ধুনীয়াকৈ ৰখা হৈছে দেখাই দিয়ে কেমেৰামেন মানে যোনে উঠাইছে ইমান ধুনীয়াকৈ উঠাইছে ইফালে কেমেৰামেন দেখাই দিয়া ইফালে ইমান ধুনীয়াকৈ পজ দিছে ইফালে গড় আৰু ম'হ একেলগে থকা দৃশ্য দেখা পোৱা গৈছে পুৰা সাঁতুৰি আছে পুখুৰীতে আৰু ইয়াতে কিছুমান কিতাপ পত্ৰ ৰখা হৈছে আহক আমি চাওঁ মই নাচাওঁ বাৰু অলপ আপোনালোকে এনে দেখাই দিছোঁ আৰু বহুত আছে বহুত বেছি আছে মিউজিয়ামটো যিহেতু ৰাউণ্ডকৈ আছে আৰু মাজৰ জেগাখিনি চাওঁ ইফালে মায়ঙত পোৱা মঠ মন্দিৰবোৰৰ কিছুমান ছবি আপোনালোকক মই কৈছিলোঁ যে মায়ঙত বহুত মঠ মন্দিৰ আছে আগৰ দিনৰ গতিকে ইফালে মূৰ্তিবোৰৰ ছবি আপোনালোকক এদিন গৈ দেখাই দিম ক'ত ক'ত আছে আৰু ইফালে দেখুওৱা হৈছে আৰু এয়া মিউজিয়ামৰ পৰা ওলাইছোঁ মিউজিয়াম যথেষ্ট দেখালোঁ কেনেবাকৈ জনাব আৰু যদি ডিটেইলছত ভিডিঅ' লাগে তেতিয়াহ'লে জনাব তেতিয়াহ'লে ভিডিঅ'টো বহুত বেছি লম্বা হৈ যাব আজি এনেকৈ দেখাবলৈ চেষ্টা কৰিলোঁ আহক আমি যাওঁ ইফালে আমি এতিয়া মিউজিয়ামৰ পৰা আহিলোঁ আৰু লগৰজনীৰ ঘৰ যিহেতু মিউজিয়ামৰ ওচৰতে গতিকে লগৰজনীৰ ঘৰলৈ বুলি গৈ আছোঁ তাৰপাছতে অলপ সময় থাকি আমি যামগৈ আৰু মই যামগৈ আৰু থেংক ইউ মোৰ লগত অহাৰ বাবে লগৰজনীয়ে মোক দিছে এইটো ফুলটো ইমান ধুনীয়া লাগিছে আৰু তাই বনাই নতুনকৈ শিকিছে আপোনালোক ওচৰ পাজৰ যদি কোনোবাই মোৰ ভিডিঅ' চাই মায়ঙৰ তেতিয়াহ'লে কণ্টেক্ট কৰিব পাৰে তাইক আৰু ইফালে লবৰডাল বনাইছে লবৰডালো কণ্টেক্ট কৰিব পাৰে গোটেইবোৰ বনাই দিলোঁ মই ইফালে দিলোঁৱে অৰ্ডাৰ যিদিনা আপোনালোকে যদি কবিতা আহে তেতিয়াহ'লে
ওচৰতে হয় এতিয়া যাই নাথাকোঁ আপোনালোকক এনেই এবাৰ দেখাই দিছোঁ হৈছে মায়ং পাহাৰ এখন হৈছে লজ আৰু এখন প্ৰশান্তি টুৰিষ্ট লজ আৰু ইয়াতে আমাৰ খুৰা থাকে খুৰাই ইয়াতে কাম কৰে আপোনালোকে আহিলে ডিছকাউণ্ট দিম এইখন হৈছে মিষ্টিক মায়ং এদিন আপোনালোকক আহি ভিডিঅ' বনাই দেখাম বহুত বেছি ভাল লাগে যায় আপোনালোকক